नोंथांमोननो मोनसे बिग ब्रेकिं निउज थामहिनबा गिदिर खौरां नोंथांमोननि गेजेराव बड'लेण्ड बुब्लिया लानानै फैदों 2024 मायथाइनि लकसभा बिसायख'थियाव बिपिएफ दोलोआ इउपिपिएल दोलोखौ मदद होगोन। नंगौ बे समाव नोंथांमोननो मोनसे गिदिर खौरां नोंथांमोननि गेजेराव लाबोदों। फैगौ 2024 मायथाइनि जे लकसभा बिसायख'थि बे बिसायख'थियाव बिपिएफ दोलोआ इउपिपिएल दोलोखौ मदद होगोन। नंगौ बे समाव नोंथांमोननो मोनसे गिदिर खौरां लानानै फैदों जे राकेश ब्रह्मआ बे समाव मोनसे गिदिर खौरां फोसावदों। बिथाङा बुंदों जे फैगौ लकसभा बियाबाव बिपिएफ राजखान्थि हान्जाया इउपिपिएल दोलोखौ मदद होगोन। थांनाय सप्तायाव बे बाथ्राखौ एनडिए सरकारजों सावरायनायाव बे गोरोबथाखौ जादों होननानै बिथाङा बुंदों। थांनाय समाव थामहिनबा थांनाय सप्तायाव एनडिए सरकारजों सावरायलायनायाव बे गोरोबथाया जादों होननानै बे समाव राकेश ब्रह्मआ गोख्रों बेफ्रुसार बिबुंथि होदों। बिपिएफ दोलोआ सरकार बा थामहिनबा बिपिएफ दोलो बे बिपिएफ दोलोआ चकलेट गरसे जानो थाखाय थामहिनबा चकलेट गरसेनि थाखायसो बे समाव लुबैनाय दंमोन होननानै बे समाव राकेश ब्रह्मआ बुंदों। बिपिएफ दोलोआ चकलेट गरसे जानो थाखायसो बे समाव लुबैनाया दंमोन होननानै बुंदों आरो बेखौ एनडिए सरकारा थामहिनबा एनडिए जथाय सरकारा बे समाव बिथांमोननो होबाय होनानै बे समाव गोख्रों बेफ्रुसार बिबुंथि होदों राकेश ब्रह्मआ। हाग्रामा महिलारिखौ डेमेन्टिया थामहिनबा बिथाङाव लोरबां मोनसे बेराम दङ आरो बिथांखौ बे समाव तेजपुराव दैथायहरनांगोन होननानै गोख्रों बिबुंथि होदों। बे समाव राकेश ब्रह्मआ नंगौ बे समाव मोनसे गोख्रों बिबुंथि थामहिनबा राकेश ब्रह्मनि बे समाव बेफ्रुसार बिबुंथि आरो बे बिबुंथिनि गेजेरजों बिथाङा बुंदों जे बे समाव फैबाय थानाय लकसभा 2024 मायथाइयाव जे जानो गोनां जे लकसभा बिसायख'थि बे बिसायख'थियाव बे समाव इउपिपिएल दोलोखौ बिपिएफ राजखान्थि हान्जाया मदद होगोन होननानै थामहिनबा मदद होनायनि मोनसे थिरांथा जाबाय होननानै बे समाव राकेश ब्रह्मआ बेफ्रुसार बिबुंथि होदों। बे समाव बिथां राकेश ब्रह्मआ मा बुंदों बे समाव नोंथांमोननि गेजेराव लाबोदों। কিন্তু কৰে সি যেহেতু আগৰ সময়ত এনেধৰণৰ কাৰ্যকলাপবিলাক বহুত কৰিছিল চাগে বিটিচিৰ বাউণ্ডাৰীৰ ভিতৰত তেখেতে খালি টকাহে ল'ব যোৱা আছিলে আমি জানো। সেই সময়ত হয়তো তেখেতে মানে গাড়ীৰ ভিতৰে লোৱা কথাবিলাক আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক চিন্তা কৰিছিল চাগে বা তেনেধৰণৰ ভাৱ আহিছিল চাগে। আৰু এই ভাৱটো অলৰেডি তেখেতৰ তাৰ ব্ৰেইনৰ বেমাৰ আছে যিহেতু যোনটো বেমাৰৰ নাম বাৰ কৈছোঁ মই তাৰ চিমটমটো আমি অলৰেডি চিনি পাইছোঁ। এই চিমটমটো হ'লেই এই বস্তুটো হৈ আহে যে ফিলিংটোকে তেখেতে প্ৰেক্টিকেল বুলি ভাবে আৰু ইয়াৰ ট্ৰিটমেণ্টটো কিন্তু তেজপুৰতে আছে। ইয়াৰ আমাৰ জনসাধাৰণে বা আমাৰ আপোনালোকৰ মিডিয়াই তাত ট্ৰিটমেণ্ট দিব নোৱাৰে। আজিৰ দিনত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই বিটিআৰত যে কিবা এটা সুধিব পাৰা বা কিবা এটা ক'লেই কোনোবাই শুনিব লাগিব বুলি মই আজি নাভাবোঁ। কাৰণ তেখেতক বহু সময় আমি আগতো কৈ আহিছোঁ তেখেতে আজিৰ দিনত তেনেকুৱা এটা ৰাজনৈতিক লিডাৰ নহয় যে তেখেতৰ আমি নাম ল'ব লাগে। তাৰ যি মানে এক্টিভিটি তাৰ যি কথা কোৱা ষ্টাইল তাৰ যি ভইচ থ্ৰ' কৰা তাৰ যি এতিয়া তাৰ যি মেণ্টেল ইলনেছ যোনটো বেমাৰ চলি আছে তেখেতেতো এতিয়া চকুৰ আলি ডাঙৰীয়াৰ লগতো বৰাবৰ নহয়। গতিকে তেখেতে কি কয় কি নকয় আমাৰ বিটিআৰৰ ৰাইজে শুনিব লগা নাই। 2019 চনৰ যি ঘটনা তেখেতে মুছলমান সমাজক যে ধৰণৰ আগত যি মানে তেজৰ খেল খেলি অহা চৰকাৰটোৱে আৰু তেজেৰে এটা নতুন ৰূপ যাতে দেখিব পাৰে তেনেধৰণৰ কাহিনী 2019 চনতো দেখিছিলে। গতিকে যিহেতু এইটো বাস্তৱ ৰূপ নহ'ল আজি তেখেতে অলৰেডি তেখেতৰ যি বেমাৰ এই ডিমেনটিচিয়া যি বেমাৰ তেখেতৰ এতিয়া বহুত বেছি। আমি তেখেতক এতিয়া মৰম কৰিব লাগে। তেখেতক আমি যিহেতু প্ৰাক্তন হিচাপে তেখেতক আমিও ইউপিপিএল দলৰে হওক বা বিজেপিৰে হওক বা জিএছপিৰে হওক সকলো দলে মিলি তেখেতক তেজপুৰত নিব লাগে। ইয়াত আমি এটাই কথা ক'ম তেখেতসকলৰ আগৰ এক্স মিনিষ্টাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়াই অলৰেডি এটা ফ্ৰেকচাৰ মানে বিপিএফত এনেও চলি আছে। এনেওতো 2-4জন মানুহ আছে তাতো তেখেতসকলৰ কোনো এটা মিলন নাই। আজি খাম্পা বৰগোহাঁই যদি অহা লোকসভাত যদি টিকেটটো বিপিএফৰ পায় তে আমাৰ কাৰণে বহুত ভাল কথা। আৰু আমি সেইটোৱে বাৰ কৈ আছোঁ যে তেখেতসকলে এইবাৰ কেণ্ডিডেট দিব নোৱাৰে। তাৰ কথাটোৱে মই ক'লোঁ যে তেখেতসকলে এটা চকলেট বিচাৰিছে সৰু চকলেট একেবাৰে সৰু চকলেট আৰু সেই চকলেটৰ কাৰণে বাৰ্গেনিং কৰি আছিল। সেই বাৰ্গেনিংটো যোৱা সপ্তাহত দিল্লীৰ সমাধান হৈ গ'ল। তেখেতসকলক সেই চকলেটটো দিয়া যাব আৰু সেই চকলেটৰ বিনিময়ত তেখেতসকলে ইউপিপিএলক এইবাৰ ভোট দিব।